নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওক মই এটা গোটা নাৰিকল ধুনীয়াকৈ বাকলি গুচাই মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপাছত মিক্সিত মাৰি মোৰ আন্দাজ অনুসাৰে চেনি মিহলাই 10 মিনিট থৈ দিলোঁ। তাৰপাছত এয়া ষ্টভত কেৰাহী বহাইছোঁ। তাত এতিয়া মই চুজি আধা কেজি গৰম কৰিম। চুজিখিনি মই চেণ্ট ওলোৱালৈ হেতাখনেৰে লৰাই লৰাই গৰম কৰিম, কিন্তু চুজিখিনি মই ৰঙা হ'ব নিদিওঁ। এয়া চাওক মই আধা কেজি চুজি দি দিলোঁ। আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি থ'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া মই চুজিখিনি গৰম কৰি চৰিয়া এটাত থৈ দিলোঁ। তাৰপাছত মই আকৌ এতিয়া ষ্টভত কেৰাহীটোত থৈ দিয়া নাৰিকলখিনি ধুনীয়াকৈ গৰম কৰিম। সেইখিনি মই এনেকৈ গৰম কৰিম যে তাত থকা পানীখিনি যাতে শুহি যায় আৰু নাৰিকলখিনি ভজা যায়। তেনেকৈ মই ধুনীয়াকৈ নাৰিকলখিনি হেতাখনেৰে লৰাই লৰাই গৰম কৰিম। বিহু বুলি কোনো কথা নাই, মই মাজে মাজে এনেকৈ চুজিৰ লাড্ডু বনাই খাওঁ, সেইবাবে মই ভিডিঅ'টো আপোনালোককো দেখাই দিলোঁ। এয়া চাওক নাৰিকলখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া মই তাত গৰম কৰি থোৱা চুজিখিনি দি দিম। চুজিখিনি মই একেলগে দি নিদিওঁ, কিয়নো গোটেইখিনি চুজি তাত দি দিলে হয়তো লাড়ুখিনি কেতিয়াবা বনাব নোৱাৰি, দিগদাৰ হৈ যায়। সেইবাবে মই মোৰ আন্দাজ অনুসাৰে যিখিনি চুজি লাগে সেইখিনি দিম, কিয়নো অলপ চুজি ৰৈ গ'লেও কোনো কথা নাই, আমি পিছত ব্যৱহাৰ কৰিব পাৰিম। সেইবাবে চুজিখিনি আপোনালোকে আটাইখিনি একেলগে দি নিদিব। এয়া চাওক মই আধা চুজি দি হেতাখনেৰে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, আৰু তাৰপাছত মই এনেকৈ হাতেৰে ধুনীয়াকৈ গোল গোলকৈ লাড়ু বনালোঁ। এনেকৈ চুজিৰ লাড়ু যদি বনোৱা নাই তেনেহ'লে এবাৰ বনাব আৰু খাই চাব, সঁচাকৈ বহুত ভাল লাগে। এয়া চাওক এইখিনি মিক্স কৰি ল'লোঁ, আৰু এতিয়া মই ধুনীয়াকৈ এনেকৈ নিজে হাতেৰে বনাবলৈ একো টান নহয়, বহুত সহজ। আগতে ময়ো টান যেন লাগিছিল, কিন্তু এতিয়া একদম সহজ হৈ পৰিছে। এয়া চাওক মই চুজিৰ লাড্ডু বনালোঁ, এনেকৈ খালোঁ আৰু আপোনালোককো ভিডিঅ'টো দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।